বোকাজানী আসাম ভইচক দৰ্শকসকললৈ এটা গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ। ধিং কাণ্ডৰ মূল অভিযুক্ত তাফাজুল ইছলামৰ দি এণ্ড। মূল অভিযুক্ত তাফাজুল ইছলাম আৰক্ষী বেষ্টনীৰ পৰা পলাবলৈ ক্ৰাইম চিন কৰা এটা আমাৰ নিয়ম এটা থাকে, প্ৰক্ৰিয়া এটা থাকে। তো সেইটোকে কৰাবলৈ কাৰণে আমি আহিছিলোঁ এতিয়া ৰাতি। তো সি পলায়ন কৰিবলৈ চেষ্টা কৰি আমাৰ যিটো যোনে ধৰি আছিলে আমাৰ ষ্টাফ, তো তাকে গোটা মাৰি পুখুৰীত জাপ মাৰি সি তাতে পলাবলৈ চেষ্টা কৰোঁতে সি চাগে পাৰ হ'ব নোৱাৰিলে। তো ইয়াতে আটকি গ'ল। তো আমি SDRF টিম আহি কিনে ইয়াত অভিযান চলালোঁ। তো আপোনালোকে দেখা পালে তাৰ ডেড বডি ইয়াতে আমি উদ্ধাৰ হৈছে। এটা নামটো আছিল তফাজুল ইছলাম, যি আমি আমাৰ ৰিচেণ্টলি যিটো ৰেপ কেছ এটা হৈছিলে সেই কেছত এটা আমি গ্ৰেপ্তাৰ কৰিছিলোঁ। তো বাকী যিটো আমি প্লেচ অফ অকাৰেঞ্চত যিটো ক্ৰাইম চিন ৰিক্ৰিয়েটৰ যিটো আমাৰ এটা নিয়ম আছিলে তাকে আমি আনিছিলোঁ। তো আজি ঘটনাটো সেইটো হৈছে। তিনি অভিযুক্ত আছিল, প্ৰায় দুই অভিযোগ কৰাটা কৰিছে নেকি? আৰু নাই, বৰ্তমানটো আমি সেইটো তাক কৰিব পৰা নাই। এজনে কৰা হৈছিলে। তো তাকে লৈ আৰু সি মূল অভিযুক্ত আছিল। তো তাকে লৈ আমি ক্ৰাইম চিনত আহিছিলোঁ। তো তাৰপিছত সি পুখুৰীত জাপ মাৰি দিলে পলাব চেষ্টা কৰি। তো তাৰ আজি ডেড বডি আমি পালোঁ। গুলি আছিল নেকি? নাই, গুলি হোৱাৰ কথা নহয়। আমি ইয়াতে ক্ৰাইম চিনত ৰিক্ৰিয়েট কৰিব আহিছিলোঁ ইয়াতে। তো সি পলাব চেষ্টা কৰি পানীতে জাপ মাৰিলে। চাগে সাঁতুৰি পাৰ হ'ম বুলি ভাবিছিল নেকি চাগে। তো পাৰ হ'ব নোৱাৰিলে, সি আটকি গ'ল। তো আমি SDRF টিম আনিলোঁ। হেণ্ডকাপ আছিল নেকি? হাতত হেণ্ডকাপ আছিলে। আমি হেণ্ডকাপ লগাই আনিছিলোঁ। হ'ব, থেংক ইউ। এক ভাল খবৰ বুলি আমি ভাবিছোঁ, যিহেতু যোৱা পৰহি এক নাৰকীয় ঘটনা সংঘটিত হৈ যায় ঢিঙত। 3 এগৰাকী নাবালিকা ছোৱালীক ধৰ্ষণ কৰি ৰাস্তাৰ কিনাৰত পেলাই যায়। তাক ঠিক নিচেই কাষৰ পুখুৰীটোতে যোৱাকালি তদন্তৰ খাতিৰত আৰক্ষীয়ে যেতিয়া তাক অপৰাধীটোক লৈ আহিছিলে, পানৰ মমতাত সি পুখুৰীত জাপ দি আৰু নিজে মৃত্যুমুখত পৰিছে। ভগৱন্তই আংশিকভাৱে হ'লেও ছোৱালীজনীক ন্যায় প্ৰদান কৰিছে। আমি ভাল পাইছোঁ যে আৰক্ষীয়ে ন্যায়ৰ খাতিৰত তাক তদন্তৰ খাতিৰত ইয়ালৈ লৈ আহিছিলে, যাৰ বাবে এনে এটা ভাল খবৰ আমি পুৱাই লাভ কৰিছোঁ। ধন্যবাদ জনাইছোঁ আৰু ঢিং আৰক্ষীক দাবী জনাইছোঁ অনতিপলমে বাকী দুজন যি অপৰাধী আছে সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে। তেওঁলোকক বিচাৰি উলিয়াই ফাঁচি দিব লাগে, ফাঁচি দি কৰি সিহঁতক মাৰিব লাগে, কিন্তু এৰি দিব নালাগে।